নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে মাটিৰ দালি। এই মাটিৰ দালিখিনি মই 2 ঘণ্টামান আগতে তিয়াই ৰাখিছিলোঁ। এতিয়া এইখিনি ভালদৰে ধুই মেলি চাফা কৰি লৈছোঁ। গতিকে আপোনালোকে নিশ্চয় গম পাইছে আজিৰ ৰেচিপিটো হৈছে মাটিৰ দালিৰ ৰেচিপি। এয়া মাটিৰ দালি দিয়াৰ কাৰণে মই লৈছোঁ শুকান জলকীয়া কেইটামান, নহৰু এটা, আদা এটুকুৰা আৰু পিঁয়াজ এটা কাটি লৈছোঁ চকলা চকলকৈ। এতিয়া মই এটা কেৰাহীত পানী লৈ লৈছোঁ। এতিয়া মই দালিখিনি ইয়াতে বইল কৰি ল'ম আধা ঘণ্টামানৰ কাৰণে। এয়া কেৰাহীৰ পানীত মই দালিখিনি দি দিলোঁ। এতিয়া এইখিনি মই আধা ঘণ্টাৰ কাৰণে সিজিবলৈ দি দিম। এয়া সোৱাদ অনুযায়ী মই নিমখ এচামুচ দি দিছোঁ। আপোনালোকে নিমখ দিলে আপোনালোকে কিমান জোখাৰে বনাইছে সেই হিচাপত নিমখ দি দিব। এয়া মোৰ দালি বইল হৈ গ'ল, আপোনালোকে দেখিবলৈ পাইছে। এতিয়া মই দালিখিনি ভালদৰে আজৰাই ল'ম এটা পাত্ৰত, আৰু এই কেৰাহীটোতে মই দালিখিনি তেল মাৰি দিম। এয়া কেৰাহীটো মই দালি বনোৱা কেৰাহীটোকে লৈ লৈছোঁ মাটিৰ দালিখিনি বনোৱাৰ কাৰণে। এয়া দি দিলোঁ তেল। এতিয়া দি দিম শুকান জলকীয়া। এতিয়া দি দিলোঁ নহৰু, আৰু একেবাৰে শেষত দি দিলোঁ পিঁয়াজখিনি। এতিয়া এইখিনি অলপ সময় ভাজি ল'ম ভালদৰে ভাজা লগালৈকে, আৰু দি দিলোঁ এচামুচ হালধি। হালধিখিনি তেলতে দি দিলোঁ, পিছত দিলে যিহেতু গোন্ধ এটা ওলাব, সেইকাৰণে হালধিখিনি তেলতে দি দিলোঁ যাতে হালধিৰ কেঁচা গোন্ধটো নাথাকে, তাৰ কাৰণে হালধি তেলতে দি দিব লাগে। এয়া দালি দি দিলোঁ মই ফাৰ্ষ্ট একৰচ। এতিয়া গোটেইখিনি দালি দি দিম। এয়া গোটেইখিনি দালি দি দিয়া হৈ গ'ল আমাৰ। এতিয়া ভালদৰে লৰাই দিব হেতাৰে। এনেদৰে 5 মিনিটমান সময় উতলিবলৈ দিব। সেয়া লাহে লাহে উতল আহিবলৈ ধৰিছে, আৰু শেষত একেবাৰে এটুকুৰা আদা ৰাখিছিলোঁ যে সেই আদা টুকুৰা বুটি দি দিম। এয়া দি দিলোঁ আদা বটা টুকুৰা। আদা বটা দি ভালদৰে এবাৰ লৰাই দিব। আকৌ অলপ সময় উতলিব দিব এনেদৰে। এতিয়া দি দিম শেষত একেবাৰে খাৰ, কলৰ খাৰ হয়, আধা কৰচ দি দিলোঁ কলৰ খাৰ, যিহেতু দালিখন উতলিবলৈ ধৰিছে, আৰু মাটিমাহৰ দালিত কলৰ খাৰ দিয়াটো খুব জৰুৰী হয়। কলৰ খাৰ দিলে খাবলৈও সোৱাদ হয়। যদি আপোনালোকৰ ঘৰত কলৰ খাৰ নাথাকে তেতিয়াহ'লে আপোনালোকে খোৱা চ'দাও ইউজ কৰিব পাৰে। এয়া মই দি দিলোঁ আধা কৰচ খাৰ। এতিয়া আকৌ এবাৰ ভালদৰে দালিখন লৰাই দিম। এনেদৰে আকৌ উতলিবলৈ 5 মিনিটমান সময় দিম। খাৰখিনি দি আপোনালোকে ভালদৰে লৰাই দিব। এয়া আপোনালোকে দেখিবলৈ পাইছে দালিখনৰ এটা অন্য কালাৰ আহিছে খাৰখিনি দিয়াৰ পিছত। এয়া আমাৰ দালিখন উতলিবলৈ ধৰিছে, আৰু আজি ৰেচিপিটো আপোনালোকে নিশ্চয় গমেই পাইছে। মাটিমাহৰ
দালি, গতিকে মাটিমাহৰ দালিত সদায় খাৰ ইউজ কৰিলে খাবলৈ সোৱাদ হয়। গতিকে এয়া আমাৰ আজিৰ ৰেচিপি খোৱাৰ কাৰণে ৰেডি হৈ গৈছে। দালিখন উতলিবলৈ ধৰিছে। গতিকে ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।